मेरा मेरी पामरु मन माधव घने घन घातुक पापना सुरा नारायण काहे भोकोति करु तेरा। নমস্কাৰ। আজি আমি ভাগৱত কথাৰ চতুৰ্থ খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। ইয়াৰ আগৰ খণ্ডত আমি ভাগৱতৰ মংগলাচৰণৰ বিষয়ে চমুকৈ আলোচনা কৰিলোঁ। ইয়াৰ পিছত আছে ঋষি প্ৰশ্ন। আমি আগতে কৈছোঁ যে ভাগৱত কথা প্ৰথম পৰীক্ষিতক শুকদেৱে কৈছিল শুকতালত, আৰু এতিয়াৰ পৰা যিখিনি কথা আহিব এই গোটেই কথাখিনি হৈছে নৈমিষা অৰণ্যত। তাত বক্তা হ'ল শুকদেৱ আৰু শ্ৰোতা হ'ল শৌনক আদি ঋষিসকল। এবাৰ শুকদেৱ নৈমিষা অৰণ্যলৈ আহিল আৰু শৌনক আদি ঋষিসকলে তেখেতক যথাস্থানত বহুৱাই কেইটামান প্ৰশ্ন সুধিলে। সেইকেইটা হ'ল ঋষি প্ৰশ্ন। তেখেতে মুঠতে 6টা প্ৰশ্ন সুধিছিলে। প্ৰথম প্ৰশ্নটো হ'ল যে জীৱৰ পৰম কল্যাণ কেনেকৈ হয়। দ্বিতীয় প্ৰশ্নত কৈছে যে আপুনি পৰম জ্ঞানী আৰু সকলো শাস্ত্ৰ অধ্যয়ন কৰিছে, এই সকলো শাস্ত্ৰৰে আমাক সাৰ শুনাওক। তৃতীয় প্ৰশ্নটোত কৈছে আপুনি সকলো শাস্ত্ৰৰ সাৰ শুনাব, কিন্তু এনেদৰে শুনাব যাতে যাক আচৰণ কৰিলে ভগৱান কৃষ্ণ সন্তুষ্ট হয়। 4 নম্বৰ প্ৰশ্নত ক'লে যে আপুনি ভগৱানৰ বিবিধ অৱতাৰৰ কথাও শুনাব। 5 নম্বৰ প্ৰশ্ন যে সকলো অৱতাৰৰ কথা শুনাব, কিন্তু কৃষ্ণ অৱতাৰৰ কথা আপুনি সম্পূৰ্ণৰূপে শুনাব। আৰু শেষৰ প্ৰশ্নটো কৈছে 6 নম্বৰ প্ৰশ্নটো যে ভগৱান কৃষ্ণ যেতিয়া এই ধৰা এৰি গুচি গ'ল তেতিয়া ধৰ্ম কাৰ চৰণত থৈ গ'ল। এয়াই হ'ল ঋষি প্ৰশ্ন। এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ হ'ল আমাৰ ভাগৱত। প্ৰথম প্ৰশ্নৰ উত্তৰত শুকদেৱে ক'লে জীৱৰ পৰম কল্যাণৰ এটাই মাথো মাৰ্গ, সেইটো হৈছে ভক্তি। এতিয়া পৰম কল্যাণ বুলি ক'লে আমি কি বুজো? মুঠৰ ওপৰত ক'বলৈ গ'লে পৰম কল্যাণ মানে আমাৰ সুখ, আমাৰ দুখ নিবৃত্তি আৰু সুখ প্ৰাপ্তি, সেইটোৱে আমাৰ কল্যাণ। সেই কল্যাণ আমাৰ কেনেকৈ হ'ব? আমি যেতিয়া ভগৱত প্ৰাপ্তি কৰিম, যেতিয়া আমাৰ পৰা মায়া আঁতৰ হ'ব, তেতিয়াহে আমি সেই পৰম সুখ অনুভৱ কৰিম। অৰ্থাৎ আমাৰ যিখিনি সুখ আমি সংসাৰত পাই আছোঁ, সেই সুখখিনি হ'ল একেবাৰে খন্তেকীয়া, আৰু সেই সুখৰ পৰাই আমাৰ পিছত দুখ আহে। কিন্তু যেতিয়া আমাৰ ভগৱত প্ৰাপ্তি হয়, ভগৱত প্ৰাপ্তি হোৱাৰ লগে লগে আমাৰ সেই সাংসাৰিক দুখবিলাক একেবাৰে নাইকিয়া হৈ যায় আৰু আমি আনন্দ অনুভৱ কৰোঁ, আৰু সেই আনন্দ, সেই সুখ আমাৰ সদায় বাঢ়ি বাঢ়ি গৈ থাকে আৰু সি চিৰস্থায়ী।
সেইটোকে কোৱা হয় পৰম কল্যাণ। আৰু পৰম কল্যাণৰ একমাত্ৰ পথ হ'ল ভক্তি। এতিয়া কৈছে যে ভক্তি কৰিবলৈ হ'লেও তাত দুটা চৰ্ত আছে। দুটা চৰ্ত হ'ল কি? অহৈতুকী আৰু অপ্ৰতিহত। অহৈতুকী মানে কোনো হেতু নথকা, আৰু অপ্ৰতিহত অৰ্থ হ'ল নিৰন্তৰ। আমাৰ কীৰ্তনত মহাপুৰুষ শংকৰদেৱে একেটা কথাকেই বাৰে বাৰে কৈ আছে যে আমাৰ ভক্তি নিৰন্তৰ হ'ব লাগে। আমি ভগৱানৰ নাম কীৰ্তন কৰিব লাগে, আমি নিৰন্তৰ কৰিব লাগে। আৰু ইটো কথা হ'ল হেতু নথকা, অহৈতুকী, আনকি মুক্তি পৰ্যন্ত ফলৰ আশা নকৰা। আমাৰ নামঘোষাত মহাপুৰুষ মাধৱদেৱে সেইকাৰণে আৰম্ভণিতে কৈছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো। যাৰ মুক্তিটো স্পৃহা নাই, আমি সেইজন ভক্তক আমি নমস্কাৰ কৰোঁ। ইয়াৰ পিছত আহিলে যি সংযোগত ভাগৱত লিখা হ'ল। ইয়াত আমাৰ ভাগৱতত আছে ব্যাস নাৰদ সংবাদ বুলি। এবাৰ বদৰিকাশ্ৰমত পৰাশৰ সুত ব্যাসদেৱ উদাস হৈ বহি আছে। তেনেতে তালৈ নাৰদৰ প্ৰৱেশ। নাৰদে ব্যাসৰ সেই অৱস্থা দেখি সুধিলে যে আপোনাৰ কি হৈছে, আপোনাক কিয় ইমান উদাস দেখিছোঁ? তেতিয়া ব্যাসদেৱে নাৰদক ক'লে যে মোৰ মনত কিবা এটা অসন্তুষ্টি ভাৱ, মোৰ যেন কিবা এটা নাই, মোৰ যেন কিবা এটা কম হৈ আছে। তেতিয়া নাৰদে ক'লে যে আপোনাৰ মাজত ভক্তিৰ অভাৱ হৈছে। আপুনি জ্ঞানপূৰ্ণ গ্ৰন্থ বহুত লিখিলে, কৰ্মৰ প্ৰেৰণা দিয়া গ্ৰন্থ বহুত লিখিলে, বৈৰাগ্যৰ প্ৰেৰণা দিয়া গ্ৰন্থ আপুনি বহুত লিখিলে, কিন্তু আপুনি এনেকুৱা এখন গ্ৰন্থ লিখা নাই যিখন পঢ়িলে বা শুনিলে মানুহৰ ভগৱানৰ প্ৰতি প্ৰেম হয়, ভগৱানক আপোন যেন লাগে। গতিকে আপুনি এনেকুৱা এখন গ্ৰন্থ লিখক যিখন গ্ৰন্থ মানুহে পঢ়িলে শুনিলে যে ভগৱানৰ প্ৰতি প্ৰেম বাঢ়ে। তেতিয়া ব্যাসদেৱে পুনৰ কলম হাতত ল'লে আৰু তাৰ ফলস্বৰূপে আমি ভাগৱত প্ৰাপ্তি কৰিলোঁ। যেতিয়া ব্যাসদেৱে এই সুন্দৰ গ্ৰন্থখন ৰচনা কৰিলে, তাৰপিছত তেওঁ ভাবিলে যে এই গ্ৰন্থখন মই সমাজৰ মাজলৈ কেনেকৈ নিওঁ। এই কথা তেওঁৰ মনলৈ আহি আছে। হঠাৎ তেওঁ মনলৈ আহিলে যে মোৰ যদি এক পুত্ৰ থাকিলহেঁতেন। তাৰপিছত তেওঁ সেই কথাটো বাৰে বাৰে ভাবিবলৈ ধৰিলে আৰু তেওঁ মনতে ভাবিলে যে মোৰ এই ভাৱটো কিয় আহি আছে, ই মোৰ কামনা নে প্ৰভুৰ আদেশ। তেওঁ তেতিয়া শিৱক তপস্যা কৰিলে, শিৱ আৱিৰ্ভাৱ হ'ল। যেতিয়া শিৱ আৱিৰ্ভাৱ হ'ল তেতিয়া ব্যাসে সুধিলে, প্ৰভু মোৰ মনত এনেকুৱা ভাৱ আহি আছে, গতিকে এইটো কিয়? তেতিয়া শিৱই ক'লে যে ই তোমাৰ কামনাৰ নহয়, ই প্ৰভুৰ আদেশ, আৰু তোমাৰ পুত্ৰ, সেই পুত্ৰই তোমাৰ এই ভাগৱত শাস্ত্ৰখন সমাজলৈ লৈ যাব। সেই বুলি কৈ শিৱ অন্তৰ্ধান। তাৰপিছতে শুকদেৱৰ জন্ম হ'ল। কিন্তু শুকদেৱৰ জন্ম হোৱাৰ লগে লগে তেওঁ সংসাৰ এৰি গুচি গ'ল। শুকদেৱ
মাতৃগৰ্ভত 12 বছৰতকৈ অধিক কাল আছিল আৰু জন্ম হৈয়ে তেওঁ যেতিয়া গুচি গ'ল, ব্যাসে তেওঁক বিচাৰি গ'ল, তেওঁৰ পিছে পিছে গৈ আছে, কিন্তু শুকদেৱ উভতি নাহিল। তেওঁ নিৰ্দিষ্ট জেগাত গৈ পেলাই ধ্যানস্থ হ'ল, পৰমহংস অৱস্থাত আছে। ইফালে আকৌ ব্যাসৰ মনত দুখ যে মই যিটো উদ্দেশ্যৰে মই সন্তান জন্ম দিছিলোঁ, মোৰ সেই উদ্দেশ্য সফল নহ'ল। তেওঁ বহুত যত্ন কৰিলে। তেওঁ এবাৰ তেওঁ শিষ্যসকলক পঠিয়াই দিলে শুকদেৱৰ ওচৰলৈ আৰু এটি শ্লোক দি পঠিয়ালে। শিষ্যসকলক ক'লে, তোমালোকে তেওঁক এই শ্লোকটো শুনাই দিবা। যেতিয়া শিষ্যসকলে সেই শ্লোকটো শুনালে, শুনোৱাৰ পিছত শুকদেৱৰ ধ্যানভংগ হৈ গ'ল আৰু সুধিলে, এই শ্লোক ক'ৰ? তেতিয়া ক'লে যে এই শ্লোক ভাগৱতৰ। তাত কি আছিলে? সেই শ্লোকটোত ভগৱান কৃষ্ণৰ ৰূপৰ বৰ্ণনা আছিলে। ভগৱান কৃষ্ণৰ ৰূপৰ বৰ্ণনা শুনিয়ে শুকদেৱ ধ্যান ভংগ হ'ল, কিন্তু তেওঁ আকৌ ধ্যানস্থ হৈ গ'ল। তেতিয়া শিষ্যসকল ঘূৰি আহি পেলাই ব্যাসদেৱক ক'লে যে আমি এই শ্লোক শুনালোঁ, শুনাৰ পিছত তেওঁৰ ধ্যান ভংগ হ'ল, কিন্তু তেওঁ আকৌ ধ্যানস্থ হৈ গ'ল। তেতিয়া ব্যাসদেৱে সেই শিষ্যসকলক আৰু এটি শ্লোক দিলে, ক'লে যে তোমালোকে এইবাৰ গৈ পেলাই এই শ্লোকটো শুনাই দিয়া। আৰু তেওঁলোকে গৈ সেই শ্লোক শুনালে। সেই শ্লোক শুনোৱাৰ পিছত আকৌ শুকদেৱৰ ধ্যান ভংগ হ'ল। তেতিয়া সুধিলে যে এই শ্লোকটি ক'ৰ? তেতিয়া তেওঁলোকে ক'লে যে এইটো ভাগৱতৰ শ্লোক। আৰু তাৰ অৰ্থ কি আছিলে? তাত অৰ্থ আছিলে যে পুতনাই কৃষ্ণক হত্যা কৰিবৰ কাৰণে স্তনত বিষ লগাই স্তনপান কৰাবলৈ আহিছিল আৰু কৃষ্ণই তথাপিতো তেওঁক মুক্তি দিলে। ভগৱান ইমান দয়াবান, ইমান কৰোণাবান। সেই কথাটো শুনি পেলাই তেওঁ ক'লে যে মোক মোৰ পিতৃস্থলীলৈ লৈ ব'লা। আৰু শুকদেৱে তেওঁ ধ্যান এৰি, পৰমহংস অৱস্থা এৰি আকৌ ব্যাসৰ ওচৰলৈ আহিলে। আহি পেলাই তেওঁ ব্যাসৰ পৰা সম্পূৰ্ণ ভাগৱত শুনিলে আৰু পিছত সেই ভাগৱত আনি পেলাই তেওঁ পৰীক্ষিতক শুনালেহি। এতিয়া গ্ৰন্থৰ ইষ্টদেৱ শ্ৰীকৃষ্ণৰ কথা আহিল, প্ৰেৰক নাৰদৰ কথা আহিল, লেখক ব্যাসদেৱৰ কথা আহিল, বক্তা শুকদেৱৰ কথা আহিল, আৰু ইয়াৰ পিছত গ্ৰন্থৰ শ্ৰোতা পৰীক্ষিতৰ কথা আহিল।